নমস্কাৰ সম্বন্ধৰ মধুৰতা আৰু সমৃদ্ধিৰ ভিডিঅ'টোত আমি তিনিটা কাৰকৰ কথা কৈছিলোঁ এটা ভালপোৱা আনটো মিছা কথা কোৱা আৰু তৃতীয়টো একসেপ্টেন্স ভালপোৱা আৰু মিছা কথা কোৱাৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলোঁ এতিয়া তৃতীয় ফেক্টৰটো আমাৰ ৰৈ গৈছিল একসেপ্টেন্স বহুত ব্যস্ততাৰ মাজত আমাৰ কিছুদিন লাগিল ভিডিঅ'টো বনাবলৈ তাৰ কাৰণে মই ক্ষমাপ্ৰাৰ্থী তথাপি আমি চেষ্টা কৰিম ভিডিঅ'টোত আপোনালোকক কিমানখিনি দিব পাৰো মানুহবোৰ চাকৰি নাপাওতে দুখী চাকৰি পোৱাৰ পিছত কৰিবলৈ ইচ্ছা নাই তাতে দুখী আৰু নিজে গাৰ্লফ্ৰেণ্ড এজনী চাইছে পাবৰ কাৰণে ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিলে আৰু পোৱাৰ পিছত সেইজনীৰ কাৰণেই দুখী আনফালে ফুৰিবলৈ যাব ইচ্ছা কৰে মানুহবিলাকে ফুৰিব গৈ তাত দুখী ইফালেও দুখী সিফালেও দুখী সুখ কতো নাই সুখ কিয় নাই Actually, নিজৰ ওপৰতে সন্দেহ নিজৰ সিদ্ধান্তৰ ওপৰত সন্দেহ বা অস্বীকাৰ কৰা ডিনায়াল সিস্টেম মানুহে অস্বীকাৰ কৰাটো এটা ইগো ডিফেন্স সিস্টেম মানে নিজৰ ইগোটোক স্যাটিসফাই কৰি ৰাখিবলৈ আমি বস্তুবিলাক গ্ৰহণ কৰিব নোৱাৰো নিজে যেটো চাকৰিত আছে বা নিজে যেটো কৰ্মত নিয়োজিত হৈ আছে হেতু আপুনি শুদ্ধভাৱে একসেপ্ট কৰিব নোৱাৰে সেইভাবে চাকৰিটোৰ দ্বাৰা আপুনি দুখী আৰু প্ৰথমতে যদি আপুনি একসেপ্ট কৰি নলয় তেতিয়া হলে ফাৰ্ডাৰ ইমপ্ৰুভমেন্ট বা নেক্সট ষ্টেপলৈ যাবলৈ আপোনাৰ কোনো পদ্ধতি ৰাস্তা দেখা নাপায় আপুনি যিমানখিনি অকাদ আছে সিমানখিনিহে আপুনি পাব আপোনাৰ ভিতৰত যিমানখিনি পটেনশিয়াল আছে স্কিল আছে সেইবিলাকহে একচুয়ালি এনকেছ হয় আপুনি যে ভাবিছে মনে মনে যে মই ইমান ডাঙৰ কিবা এটা কৰিব পাৰিলো হয় বা নকৰিলো বা এইটো জব মোৰ কাৰণ নহয় একচুয়ালি এইটো জব আপোনাৰ কাৰণে কিন্তু ইয়াত থাকি আপুনি বেলেগ এটা কৰিব পাৰে ডেভেলপ কৰিব পাৰে তাৰ বাবেও লাগে একসেপ্টেন্স ঠিক তেনেদৰে আপোনাৰ ওয়াইফ জনী যদি অলপ কিবা এৰৰো আছে বা মানে দেখিবলৈ খুব বেছি ধুনিয়া নহয় তেতিয়াও আপুনি একসেপ্ট কৰিব লাগিব একসেপ্ট কৰিলেহে আপুনি মনৰ সৌন্দৰ্যবিলাক দেখা পাব যদি প্ৰথমৰ পৰাই আপোনাৰ ইগোৰ কাৰণে এটা ডিফেন্সিভ মেকানিজম লয় তেতিয়া হলে আপুনি কেতিয়াও একসেপ্ট কৰিব নোৱাৰিব আৰু একসেপ্ট কৰিব নোৱাৰিলে আপুনি এনজয় কৰিব নোৱাৰিব মোমেন্টবিলাক আৰু মোমেন্টবিলাক এনজয় কৰিব নোৱাৰিলে আপোনাৰ জীৱনটো জিয়াৰ কোনো সাৰ্থকতা নাথাকিব আৰু সম্বন্ধবোৰ মধুৰ হৈ নুঠিব যিকোনো সম্বন্ধ মধুৰ কৰিবলৈ হলে সম্বন্ধৰ পৰিস্থিতি বা মানুহবিলাকক একসেপ্ট কৰিব পাৰিব লাগিব এতিয়া আমি জানিব খুজিম যে একসেপ্টেন্স কেনেকৈ আনে কি প্ৰেক্টিছৰ দ্বাৰা বা কি কৰিলে আমি পৰিবেশটোৰ লগত এডজাষ্টমেন্ট বা এছিমিলেশন কৰিব পাৰো আৰু একসেপ্ট কৰিব পাৰো এতিয়া শাহু বোৱাৰীৰ ৰিলেশনটোক শাহুৱে বোৱাৰীয়েকক একসেপ্ট নকৰে বোৱাৰীয়েকে শাহুৱেকক একসেপ্ট নকৰে ফলত ৰিলেশন বিলাক বেয়া হৈ যায় যি যেনেকুৱা তেনেকুৱাকৈ একসেপ্ট কৰিব পাৰিব লাগিব অতীতত কি হৈ গল সেইবিলাক ভাবি থাকিলে আমাৰ বৰ্তমানটো সুন্দৰ নহয় আগতে কৈ আহিছো আৰু বৰ্তমানত আমি কৰা কামবোৰৰ দ্বাৰাই ভৱিষ্যত নিৰ্ধাৰিত হ'ব বৰ্তমানটো যদি সুন্দৰভাৱে আমি কামবোৰ সিস্টেমেটিক কৰি যাওঁ তেতিয়া হলে আমাৰ ভৱিষ্যতটো নিশ্চয় ভাল হ'ব এতিয়া আমি সম্বন্ধৰ মধুৰতাৰ বাবে একসেপ্টেন্সত ফোকাস কৰিলে আমি দেখিবলৈ পাওঁ নাথিং ইজ পাৰফেক্ট ইন দিস ওয়ার্ল্ড কথাটো আমি জানো কোনো মানুহে কোনো বিষয়ে কোনো কথাই এই পৃথিৱীত পাৰফেক্ট নহয় এতিয়া পাৰফেকশন বিচাৰি মোৰ মতে যদি চলাব খুজো মোৰ মতে যদি সবখিনি কৰিব খুজো তেতিয়া হলে আন এটা মানুহে মোৰ বাবে নকৰিবও পাৰে মোৰ দৰে নকৰিবও পাৰে বা মোৰ বাবে নকৰিবও পাৰে হেতুক লৈ মই দুখী হৈ যাম আৰু ৰিলেশনটো বেয়া হৈ যাম গতিকে পাৰফেকশন বিচাৰি আমি কোনো পদ্ধতি ডিনায়াল সিস্টেমক এক্টিভেট কৰিব নালাগে অৰ্থাৎ ডিনাই কৰিব নালাগে পারফেকশন নোহোৱাকেও আমি একসেপ্ট কৰি ললে যেহেতু একেলগে থাকিবই লাগিব ৰিলেশনটো ৰাখিবই লাগিব গতিকে পারফেকশন নহলেও আমি একসেপ্ট কৰাৰ অভ্যাস কৰিব লাগে ইয়াৰ দুটা ৰাস্তা হয় এডজাষ্টমেন্ট নহলে এছিমিলেশন হয় আপুনি হেতুৰ লগত এডজাষ্ট কৰি লওক পৰিবেশটো বা মানুহজনৰ লগত নহলে তাৰ লগত মিলি যাওক আদাৰৱাইজ আপোনাৰ ৰিলেশনটো কেতিয়াও মধুৰ হ'ব নোৱাৰে নিজে বা আনে মই নিজে কিয় এনেকুৱা এই কোৱেশ্চন বিলাক কৰি মই নিজে ইমান বেয়া কিয় বা ইমান ভাল কিয় যি যেনেকুৱা তেনেকুৱাকে একসেপ্ট কৰি পিছত মডিফিকেশন বা যিকোনো সংযোজন এইবিলাক কৰিব পাৰি গতিকে নিজক আৰু আনক একসেপ্ট কৰাৰ অভ্যাস কৰক যিকোনো পৰিস্থিতিতে নিজক আৰু আনক একসেপ্ট কৰাৰ অভ্যাস কৰক যি যেনেকুৱা হি তেনেকুৱাকৈ সুন্দৰ
পৃথিৱীখনৰ গছডাল যেনেকৈ হৈছে, কাঁইটীয়া গছ যদি কাঁইটীয়াভাৱে সৌন্দৰ্যতা আছে, আৰু যদি ফুলাম গছ হয় ফুলেৰে সৌন্দৰ্যতাটো আছে। যি যেনেকৈ প্ৰকৃতিত সৃজিত হৈছে তেনেদৰে একচেপ্ট কৰাৰ অভ্যাস কৰক। তৃতীয়তে আপুনি পাৰ্চনেলি ৰেছপন্সিবিলিটি লোৱাৰ অভ্যাস কৰক। মানে যিকোনো এটা কাম কৰিলে আনক দোষাৰোপ কৰা বা পৰিস্থিতিক দোষাৰোপ কৰা। তেওঁ যদি তেনেকুৱা নকৰিলে হয় মোৰ এনেকুৱা নহ'ল হয়, বা পৰিৱেশটো যদি এনেকুৱা নহ'ল হয় মই এনেকুৱা নহ'লো হয়। ফেক্টৰ থাকে, বিভিন্ন ফেক্টৰ থাকে, তথাপি নিজৰ কৰ্মৰ বাবে নিজে ৰেছপন্সিবিলিটি লোৱাৰ অভ্যাস কৰক। তেতিয়া সম্বন্ধবোৰ নিশ্চয় মধুৰ হ'ব। এইটো কামৰ বাবে মই ৰেছপন্সিবল, সেইটো অৱশ্যে আপোনাক ফ্ৰাষ্ট্ৰেশ্যন ল'বলৈ কোৱা হোৱা নাই। আপুনি ৰেছপন্সিবিলিটি লওক। অৱশ্যে মই এইখিনি নকৰিলে এনেকুৱা নহ'ল হয়, নেক্সট টাইম আৰু এনেকুৱা কাম নকৰোঁ। ঠিক তেনেদৰে আপুনি যদি সঁচাকৈ ভাবিছে যে সম্বন্ধৰ মধুৰতা অটুট ৰাখিব, তেতিয়াহ'লে আপুনি এই তিনিটা ফেক্টৰত নাম্বাৰ 1, নাথিং ইজ পাৰফেক্ট ইন দিছ ৱৰ্ল্ড, তো পাৰফেকশ্যনৰ পিছত নদৌৰিব। নাম্বাৰ 2, যি যেনেকুৱা তেনেকুৱাকৈ একচেপ্ট কৰাৰ অভ্যাস কৰক। নাম্বাৰ 3, আপুনি পাৰ্চনেলি ৰেছপন্সিবিলিটি লোৱাৰ অভ্যাস কৰক। যিকোনো কামৰ কাৰণে, ভাল বা বেয়া সকলোবোৰ নিজে কৰা কামৰ কাৰণে নিজে ৰেছপন্সিবিলিটি লোৱাৰ অভ্যাস কৰক। দেখিব সম্বন্ধবোৰ লাহে লাহে মধুৰ হৈ যাব। সম্বন্ধৰ মধুৰতাৰ বাবে আমি 3টা খণ্ডত কাৰককেইটা আলোচনা কৰিলোঁ। গতিকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। নমস্কাৰ।